নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাহীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ। ৰূপৈহাট সমষ্টিৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে কৰা উচ্ছেদত বাধা দি চৰ্চিত হোৱা ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে হুদাৰ লগতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নজৰকো ধন্যবাদ জনালে। ৰূপৈহাট সমষ্টিৰ অন্তৰ্গত শিয়ালিচৰ কুণ্ডলিচৰ আদিত চলা উচ্ছেদক অমানৱীয় বুলি কৈ বুলডোজাৰৰ সন্মুখত থিয় দি উচ্ছেদত বাধা প্ৰদান কৰা নুৰুল হুদা সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, নুৰুল হুদাই উচ্ছেদত কোনো প্ৰকাৰে বাধা দিয়া নাই। নুৰুল হুদা, আমিনুল ইছলাম আৰু আসিফ নজৰে আমাক সহযোগহে কৰিছে। মোক তেওঁলোকে ৩-৪ বাৰ ফোন কৰিছে, তেওঁলোকে মাতিও দেখুৱাই দিছে। তেওঁলোকে সহযোগ নকৰা হ'লে আমি শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰিব নোৱাৰিলোহেঁতেন। ইয়াৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আনহাতে আমছুৱে বাল্য বিবাহৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমছুৱে বিৰোধিতা কৰা নাই। তেওঁলোকে মই মুখ্যমন্ত্ৰী হোৱাৰ 15 দিন পিছত বাল্য বিবাহ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল। পিছে আপোনালোকে ষ্টুডিঅ'লৈ মাতি নি জোৰ কৰি প্ৰশ্ন সুধি থাকিলে মোৰ বিৰুদ্ধে দুই এটা কথা ক'বই। ইপিনে ৰাজহ গাঁৱত উচ্ছেদ বন্ধ হ'ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজহ গাঁৱত উচ্ছেদ বন্ধ নহয়, চৰকাৰী মাটি দখল কৰিলেই উচ্ছেদ হ'ব। মহানগৰীৰ গাতে লাগি থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত চলিছে বন ধ্বংসযজ্ঞ। বন বিষয়াৰ চকুৰ সন্মুখতে দুষ্কৃতিকাৰীয়ে কাটি তহলিং কৰিছে বহু মূল্যৱান গছ। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত তথা খানাপাৰা বন্যপ্ৰাণী ৰেঞ্জৰ সীমান্তৱৰ্তী হস্তিনাপুৰৰ সমীপৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এই দৃশ্য। যোৰহাট নগৰৰ চক বজাৰত শেহতীয়াকৈ সংঘটিত দুৰ্ভাগ্যজনক অগ্নিকাণ্ডৰ ঘটনাৰ লগতে প্ৰায় 2 মাহ পূৰ্বে নগৰখনৰ মাৰোৱাৰীপট্টিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। এই দুটা অগ্নিকাণ্ডৰ ঘটনাৰ ফলত বহুতো ৰাজহুৱা সম্পত্তি ক্ষতিসাধন হৈছে। ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত পুলক মহন্তই শনিবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি যোৰহাট জিলাৰ এটা আন্তঃবিভাগীয় টাস্ক ফৰ্চ গঠন কৰা হৈছে। বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ভ্ৰমণৰ বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ জাহাজ সেৱা গংগা বিলাসে ব্ৰহ্মপুত্ৰৰ সুচল জল পৰিবহণ ব্যৱস্থাৰ বাবে কালি বিয়লি 4:45 নিৰ্ধাৰিত সময়লৈ আগতেই গোৱালপাৰাত প্ৰৱেশ কৰে। জাহাজখনে ৰাতিপুৱা 10:40 ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ধুবুৰী টাৰ্মিনেলৰ পৰা গোৱালপাৰাৰ পৰৱৰ্তী পিষ্টললৈ 170 কিলোমিটাৰ নদী যাত্ৰা কৰে। জাহাজখন গোৱালপাৰাৰ পৰা গোৱালপাৰাৰ কছাৰী ঘাটত এতিয়া ৰখাই থোৱা হৈছে। ইফালে আজি জাহাজখনে বস্ত্ৰনগৰী শুৱালকুছি অভিমুখে যাত্ৰা আৰম্ভ কৰিব।